মা আহিলো ইমান দেৰি হ'ল যে কাম এটা আছিলে মোৰ বহা এনেকে ঘূৰি ফুৰিলে নহ'ব নহয় কি কৰিব লাগিব এতিয়া তোমাৰ কাৰণে চিন্তা কৰিব হ'ল তুমি এতিয়া পঢ়ি শুনি এতিয়া আজৰি হ'লা বাদ দিয়া চাকৰি এটাৰ কাৰণে এতিয়া চিন্তা কৰিব লাগিব পিছত চিন্তা কৰিম দিয়া সদায় এনেকে থাকিলে নহ'ব নহয় এজনী মোৰ চিনাকি ল'ৰা এটা আছে তাৰ ওচৰলৈকে যাওঁ নেকি এপাক ব'লাচোন দুইজনী যাওঁ ব'লা দিব জানো কি চাকৰি কাগজ পত্ৰ মোৰ চিনাকি তুমি ওলোৱা মই কাগজ পত্ৰখিনি লৈ লওঁ অভ্যাস হ'লো ৰ'বা বিচাৰি আছো সোমাব পাওঁনে আহক কওকচোন কি সহায় কৰিব পাৰোঁ ছোৱালীজনী বৰ্তমান পঢ়ি শুনি গ'লেই এতিয়ানো ঘৰত বহি কি কৰিব কিবা চাকৰি কাৰণে অকণমান চাই দিব পাৰে নেকি আহিছিলোঁ আপোনাৰ ওচৰলৈ ছাৰ সোমাব পাৰিম নেকি আহক খুৰা ছাৰ এতিয়া আমাৰ কামটো সোনকালে কৰি দিয়কচোন ঠিকে আছে দিয়ক আপোনাৰ ডকুমেণ্টছখিনি দি থৈ যাওক মই চেষ্টা কৰিম আৰু আপোনাৰ ফোন নম্বৰটো দি থৈ যাব মোক ইয়াতে আছে আপুনি চাই ল'ব আপোনাৰ নম্বৰটো দিয়ক 9854 ঠিক আছে ছাৰ আমি যাওঁ দিয়ক ঠিক আছে যাওক ছাৰ মই আজি এবছৰ হ'ল বৃদ্ধ পেঞ্চনৰ কাগজ দিয়া এতিয়ালৈকে মোৰ পইচাই সোমোৱা নাই কি হৈছে চাওকচোন চাওক খুৰা আপোনাৰ পাছবুকখন দিয়কচোন ছাৰ মই পাছবুকখন আনিলো নহয় মোৰ মানুহজনীয়ে কাগজ এখন দি পঠিয়াইছে এইখনি দিয়ক ছাৰ খুৰা আপোনাৰ পাছবুকখন লক হৈ আছে বেংকত কেৰাচিটো দিব লাগিব তাৰপিছতহে খোলা যাব 15 দিনমানৰ পিছত আপোনাৰ পইচা সোমাই যাব ঠিক আছে ছাৰ মই যাওঁ মোক কামটো সোনকালে কৰি দিবচোন হয় খুৰা যাওক মই যাওঁ মই আহিলো বাবা আহিলি মা মই গাটো ধুই লওঁ তুমি মোক ৰাতিকে বাহাচোন ল'ৰা কথাটো শুনচোন মোৰ গাটো ভাল নহয় বেমাৰ মই আজি ভাত নবনালো নহয় ল'ৰা কথাটো শুনচোন বহ মই কথা এটা কওঁ কোৱাচোন মা কথা এটা হ'ল নহয় বোপাই আজিকালি মোৰ বেমাৰ হৈ থকা হ'ল এতিয়া তুমিও ডাঙৰ হৈ গ'লা এতিয়া বোৱাৰী এজনী চাব লাগিছিলে এনেকে থাকিলেনো কেনেকে হ'ব কোৱাচোন বাৰু মা তুমি চিন্তা নকৰিবা মই অতি সোনকালে তোমাক বোৱাৰী আনি দিম ঠিক আছে দিয়া মা আজি ভাটিবেলা আমি ছোৱালী চাব যাম হ'ব দিয়া মা হ'লে তোমাৰ গৈছো ল'ৰা ব'লা মা গাড়ীখনৰ আগত পৰি গৈছো কেনেকে
তোমাক ক'ৰবাত মই দেখিছো নিচিনা লাগিছে দেখোন মোৰ গাঁৱত আহিছা ক'ত ছোৱালী চাব আহিছা হয় নেকি এতিয়া দেখিছি কেনেকে গাড়ীখনকে পৰি গৈছিলো মই বুঢ়া মানুহটো গাড়ী ভালকৈ চলাবা কিয় আছনে আহিলে বনাবা আলহী আহি পালেহি নেকি ভিতৰতে আছে তোমালোকে দেখোন তোমালোকে গাড়ীত আহিছিলা নহয় মই গাড়ীখন আগত পৰি গৈছিলো দেখিছানে কেনেকুৱা ড্ৰাইভাৰ হয়তো গাড়ীখন কেনেকে বেগ মাৰি দিছে মোক ককা ভাগি নগ'ল কাৰণে সেই ভাগি যোৱাতে মোক কি হ'ল হেঁতেন কোৱাচোন তোমালোকৰ ওপৰজনে বচালে বুলিহে মোৰ আজি কি গতি হ'ল হেঁতেন এই ল'ৰাজনক মই আগতে দেখিছিলো আপুনি মোৰ অফিচত গৈছিল ন বৃদ্ধ পেঞ্চনটো কি হ'ল মই এইটো চাই আছো আপোনাৰ সোনকালে হ'বনে আপুনি ছাৰ হাতত মই চিনি পাইছো মই কৈ থাকোঁতে বজাৰ ন গাড়ীখন আহিছিলে গাড়ীখনতে মই পৰি গলো তোমালোক আহিলা ভালে কৰিলা মোৰ বয়স হৈ আহি আছে কালি পঢ়িলে মই মৰি থাকিম ছোৱালীজনী বিয়াখন হ'লে মই ভাল পাওঁ চাই যাব পাৰিম মাতিছো ভিতৰত কোন আছে ছোৱালীজনী লৈ আছোন তোমাৰ নামটো কি তুমি কিমানলৈকে পঢ়িছা কথা বতৰা পাছতে পাতিব চাহ কাপত খাই লওকচোন চাহটো খাই তোমালোকে ছোৱালী পচন্দ হৈছেনে ছোৱালীজনী ভালকৈ চাবা তোমালোকে মই মোৰতে থাকোঁ বেছিদিন মালটো হাততে ছোৱালীজনী গতাই দিম ভালকৈ চাবা বোপা তোমাৰ পচন্দ হৈছেনে ঠিক আছে যোৱা কাট যোৱা দেখিছেনে ৰাস্তা ঘাটে কেনেকে গাড়ী মটৰ চলি থাকে কেনেকে মই আগত পৰিছিলো গাড়ীখন ভালকৈ চলাব দিবা ভালকৈ যাবা দেই যোৱা দেই যোৱা যোৱা তোমালোকে ছোৱালী চাব আহিছা হয়